নিম পানীৰে সদায় ধুৱক মুখ। আপোনাৰ ছালৰ চমৎকাৰ দেখি নিজেই হ'ব আচৰিত। এখন উজ্জ্বল ছাল সকলোৱে বিচাৰে। ছালখনেই হৈছে শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ। এই অংগ সুস্থ আৰু উজ্জ্বল কৰাটো আমাৰ কৰ্ণীয়। সেয়ে কেইটামান বিধান আগবঢ়াইছোঁ। নিম পানীৰে মুখ ধোৱাৰ উপকাৰিতাসমূহ। ছালৰ এলাৰ্জিৰ পৰা মুক্তি পাব। নিমৰ এণ্টিবেক্টেৰিয়েল গুণ আছে, যিয়ে ছালত থকা ক্ষতিকাৰক বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। যদি আপুনি ইয়াৰ দ্বাৰা দৈনিক মুখ ধুৱে, তেন্তে ছালৰ এলাৰ্জি, ফুহা, খজুৱতি আদি সমস্যাৰ পৰা মুক্তি পোৱাত ই সহায়ক হ'ব। নিমে ব্ৰণ নিৰাময় কৰে। নিম পানীৰে মুখ ধুলে ব্ৰণৰ পৰা মুক্তি পায়, কাৰণ ই ছালত থকা মলি আৰু তেল পৰিষ্কাৰ কৰাত সহায় কৰাৰ লগতে ব্ৰণৰ প্ৰদাহ কমায়। যদি আপুনি ব্ৰণৰ সমস্যাত ভুগি আছে, তেন্তে নিম পানীৰে দৈনিক মুখ ধুব পাৰে। নিমে তেলীয়া আৰু শুকান দুয়োটা ছালৰ চিকিৎসা কৰে। নিমত থকা এণ্টি অক্সিডেণ্ট আৰু এণ্টিছেপ্টিক গুণে ক্ষতিকাৰক বেক্টেৰিয়াক নাশ কৰাত সহায় কৰে। ই ছালত থকা অতিৰিক্ত তেল নিয়ন্ত্ৰণ কৰি ছালখন কোমল কৰি তোলে। নিমে শুকান ছালকো সজীৱ কৰি তোলে। দাগবোৰ পৰিষ্কাৰ হৈ যায়। নিম পানীৰে মুখ ধুলে ছালৰ ৰং উন্নত হয়, লগতে মুখৰ দাগ, গুটি আৰু ছাল ক'লা হোৱা আদিৰ পৰা মুক্তি পোৱা যায়। গতিকে আপুনিও নিম পানীৰে মুখ ধুৱক আৰু নিজৰ ছালৰ চমৎকাৰ দেখক।